নমস্কাৰ অখিল আসামৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই অখিল। বৰ্তমান সময়ত অসমৰ মহিলাসকলক দুটা ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে। এটা ভাগ যিটো ভাগ কেৱল অৰুণোদয় আঁচনি লাভ কৰি অৰুণোদয়ত সীমাবদ্ধ হৈ আছে আৰু আন এটা ভাগ যিটো ভাগ অৰুণোদয় আঁচনি লাভ কৰাৰ পাছতো অৰুণোদয় আঁচনিত সীমাবদ্ধ নাথাকি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি চিন্তা কৰি নিজৰ অধিকাৰৰ প্ৰতি চিন্তা কৰি চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে তিনিচুকীয়াৰ শ শ পুৰুষৰ সৈতে হাজাৰ হাজাৰ লাখ লাখ অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলেও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজপথত। এই মহিলাসকলে অন্য মহিলাসকলৰ দৰে কেৱল অৰুণোদয় আঁচনিত সীমাবদ্ধ নাথাকি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি চৰকাৰৰ বিৰুদ্ধে চলা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আদিবাসী সমাজে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীত অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলে এইকাৰণে অংশগ্ৰহণ কৰিছে যে বিজেপি চৰকাৰে আদিবাসী সমাজটোক অতদিনে ৰাম ঠগন দি আহিছে। সেইবাবে এই মহিলাসকলে পুৰুষৰ সমানে সমানে বিজেপি চৰকাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কিয়নো বিজেপি চৰকাৰে এতিয়া পৰ্যন্তলৈকে জনজাতিকৰণ কৰি দিয়া নাই, দ্বিতীয়তে আদিবাসীসকলক ভূমি পট্টা দিয়া নাই, তৃতীয়তে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী, এনে কিছুমান দাবী উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। এই ভিডিঅ'ৰ উদ্দেশ্য মাথো এয়াই, আমি অৰুণোদয় আঁচনিত কেৱল সীমাবদ্ধ নহয় নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি এই মহিলাসকলৰ দৰে আমি আগুৱাই যাব লাগিব। যদি আপুনিও একমত তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক ফলো কৰি যাব।